Hello everyone, welcome and welcome back to my channel. কি খবৰ সকলোৱে আশা কৰো সকলোৱে ঘৰ ভাল নহয় নে তো দেখিছনে হাতত টুকুৰি চুকুৰি লৈ আহিছো ফুল তুলিবৰ কাৰণে কিন্তু কিয় ফুল তুলিম হেটো আপোনালোকক কৈ আছো যোৱা কেইটামান ব্লগত বহুতেই কমেন্ট আহিছে যে চুলিখিনি সিল্কি কৰিবৰ কাৰণে বা চুলিত জট নলগা কৰিবৰ কাৰণে বা এই যে একদম ডাঠ খহটা চুলিখিনি একদম মিহি কৰি তুলিবৰ কাৰণে কিবা উপায় দিবৰ কাৰণে কৈ আছিল আজি আপোনালোকৰ লগত মই এটা একদম সিম্পল বুলি একানে কৈছো আপোনালোকৰ সকলোৱে ঘৰতে উপলব্ধ বা প্ৰত্যেকখন গাঁৱতে উপলব্ধ এটা বস্তু দি মানে এটা হেয়াৰ মাস্ক আপোনালোকৰ আগত বনাই দেখাম যেটো হেয়াৰ মাস্কে চুলিখিনি একদম স্মুথ কৰি তোলাত সহায় কৰিব তেনে হলে কিনো এই হেয়াৰ মাস্ক জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব তো ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ চাব যদি ভিডিওটো চাই ভাল লাগে এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনে হলে বলক একিনবাৰ ব্লগটো আৰম্ভ কৰো আৰু আজি ওয়েদাৰটো চাওকচোন আৰু এই যে নীলা আকাশখন উফ দেখিলে কিবা এটা ভাল লাগি যায় ন একদম প্ৰেমত পৰো লাগে আৰু চাওকচোন চাৰিওফালে এই যে সেউজীয়াখিনি চালে একদম মন ভাল লাগি যায় নহয় নে তো এতিয়া আহিছো মেইন বস্তুটো নিবলৈ যেটো হৈছে আমাৰ এই পা সকলোৱে ঘৰতে সকলোৱে গাঁৱতে উপলব্ধ হয়নে তাকে এতিয়া মই অলপমান কুমলীয়া চাই জবা ফুলৰ পাত আৰু জবা ফুল ছিঙি লওঁ জবা ফুলবিলাক এনেকৈ ফুলি থাকিলে দেখি বৰ ভাল লাগে হয়নে ছিঙিবও বৰকে ইচ্ছা নাযায় কিন্তু সন্ধিয়া সময়লে এইবিলাক মৰহি এনে পৰিয়ে যায় হেহে ছিঙিলেও মানে হেতু কথাত বেয়া নালাগে আৰু এইখিনি ফুল ছিঙি ললো এতিয়া অলপমান পাতো ছিঙি লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো এইখিনি জবা ফুল আৰু জবা ফুলৰ পাত আনিলো এতিয়া মই জবা ফুলৰ সব এই যে ঠাৰি উলিয়াই লম আৰু এই হালধীয়া অংশডাল যে এইডালো আঁতৰাই লম এইখিনি পিছাৰ আগত ভালদৰে আপোনালোকে ধুই ল'ব মই পাত আৰু ফুলখিনি ভালদৰে ধুই ললো এতিয়া আৰু মিক্সিত পিছি দিলে চুলিত লগাব পাৰিম তো পিছি লওঁ তাৰ পিছত দেখাই আছো জবা ফুলখিনি পিছিবলৈ লৈছিলো হে সালা সেই সময়তে কাৰেণ্টডাল গুচিয়ে গ'ল মানে যেতিয়া কাম থাকে কৰিবলৈ সেই সময়তে মানে কাৰেণ্টবিলাক যাবলৈ পায় তো এতিয়া মই অলপমান লেপটপত কাম কৰিব লগা আছে সেইখিনিকে বোলো কৰি লওঁ লাইটটো অহালৈকে কোনে আহি ফাইনালি কাৰেণ্টটো আহিলে তো যদি বোলো পিছি লওঁগে এইকেইদিন মানে কাৰেণ্টটো বহুত বেছি ইৰেগুলাৰ হৈছে এই আহিছে এই গৈছে এনেকুৱা হৈ আছে সেয়েহে কাৰেণ্টটো থাকোঁতে বোলো পিছি লওঁ এয়া জবা ফুল আৰু পাতখিনি একদম ফাইন পেষ্ট কৰি ললো মানে একদম মিহিকৈ পিছিলে চুলি ধোৱাৰ সময়ত আৰু প্ৰবলেম নহয় আৰু চুলিত লগাবলৈ প্ৰবলেম নহয় তো বলক এতিয়া এখিনি লগাই লওঁ আমি চুলিত হেয়াৰ মাস্ক বা হেয়াৰ অইল লগোৱাৰ আগত চুলিৰ পৰা জটখিনি ভালদৰে আঁতৰাই দিব লাগে নহলে আৰু পিছত চুলি বেছিকৈ সৰিব ভাল কৰিবলৈ গৈ বেয়াহে হৈছেগে আৰু একেদিন ইমান বেছি গৰম পৰিছে হয়নে আপোনালোকৰ ফালে পৰিছে নে বাৰু গৰম কিন্তু বৰষুণো দি আছে কালি পৰহি প্ৰায় দুজাক তিনিজাক দিনটোত বৰষুণ দিয়ে আছে বৰষুণ দিছে যদিও কিন্তু গৰমটো কমা নাই তো সেয়াই মই চুলি এতিয়া জট ভাঙি ললো এতিয়া হেয়াৰ মাস্কটো লগাম চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে ভালদৰে লগাই লম আসলতে যোৱাৰ কেইবাটাও ভিডিওত কমেন্ট আহিছিল চুলিখিনি ৰাফ হৈ গৈছে খহটা চুলিখিনি কেনেদৰে দূৰ কৰিব পাৰি বা কেনেকৈ স্মুথ কৰিব পাৰি নাইবা এই খহটা চুলিখিনি আচুৰিলে আসলতে খুব বেছিকৈ জট লাগে সেই জট চুলিৰ পৰা কেনেকৈ নাইকিয়া কৰিব পাৰি সেই ওপৰত বহুতে আসলতে কমেন্ট কৰি আছিল সেয়ে মই বোলো প্ৰত্যেকৰে কমেন্টত গৈ আনসাৰ দিয়াতকৈ মই আপোনালোকৰ ওচৰলৈ এটা ধুনীয়া ৰেমেডিকে লৈ আহোঁ জবা ফুলখিনি পিছাৰ পিছত আপোনালোকে হয়তো দেখিছে কেনেকুৱা এটা বিজলোৱা মানে পদাৰ্থ ইয়াৰ পৰা ওলাই যায় যাৰ কাৰণে একদম হেয়াৰ মাস্কটো পুৰা বিজলোৱা হৈ যায় মানে পুৰা স্লাইম হৈ যায় হয়নে তো এই যেটো বিজলোৱা আমাৰ হেয়াৰ মাস্ক এই হেয়াৰ মাস্কটোৱে আমাৰ যেটো চুলিৰ ৰাফনেছ সেই ৰাফনেছটো দূৰ কৰি আমাৰ চুলিখিনি স্মুথ কৰাত সহায় কৰিব
আৰু আমাৰ চুলিখিনি নতুনকৈ আচলতে গজোৱাটো সহায় কৰে চুলিৰ প্ৰত্যেকটো ডাল একদম মিহি কৰি তোলে পুৰা সিল্কি কৰি তোলে জবা ফুলৰ হেয়াৰ মাস্ক যিসকলে লগাইছে সেইসকলে ৰিজাল্টৰ কথা আচলতে জানে এই হেয়াৰ মাস্কটো আচলতে লগোৱাৰ পিছত চুলিখিনি একদম শাইনি হৈ থাকে বহুতে কয় এইটো মিছা কিন্তু মই কিন্তু ব্যৱহাৰ কৰি ভাল ফল পাইছো সেয়েহে মই আপোনালোকৰ লগত বাৰে বাৰে এই হেয়াৰ মাস্কটোৰ কথা বা সেই হেয়াৰ মাস্কটো লগাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ইয়াত এনেকুৱা কিছুমান তত্ত্ব আছে যিয়ে আমাৰ চুলিখিনি স্মুথ কৰিব আমাৰ চুলিখিনি দীঘল কৰাত সহায় কৰিব সেয়েহে মই চুলিৰ গুৰিৰ পৰা চুলিৰ একদম আগলৈকে লগাইছোঁ চুলিৰ আগফটা সমস্যা দূৰ কৰিব আমাৰ চুলিখিনি যেতিয়া হেলথি হৈ পেলাই গজে তেতিয়া চাবচোন আমাৰ চুলিখিনি আগফটা সমস্যাটো নহয় সেয়েহে আমাৰ চুলিৰ কাৰণে আচলতে চুলিৰ সকলোখিনি সমস্যা দূৰ কৰিবৰ কাৰণে জবা ফুলখিনি খুবেই ভাল তো এতিয়া মই ভালদৰে এইখিনি লগাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক দেখিছেনে চুলিৰ গুৰিত ভালদৰে মই লগাই ল'লোঁ কিন্তু পিকচাৰ বাকীহে কাৰণ যিসকলৰ খুব বেছিকৈ চুলিৰ আগফটা সমস্যা হৈ আছে তেওঁলোকে এই হেয়াৰ মাস্কটোৰ লগত অকণমান তেল মিহলি কৰি ল'ব আপোনালোকৰ ওচৰত যি তেল এভেইলেবল আছে মই ৱাও অনিয়ন অইলটো ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত নাৰিকল তেল থাকিলে নাৰিকল তেল দিব পাৰে যদি আলমণ্ড অইল আছে আলমণ্ড অইল দিব পাৰে মানে যি তেল আছে আপোনালোকে তাকে ব্যৱহাৰ কৰি ল'ব দেখিছেনে প্ৰায় 3 পাম্পমান ল'লোঁ মই আৰু আঙুলিৰ সহায়তে ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া মই এইখিনি চুলিৰ আগটোত ব্যৱহাৰ কৰিম আমাৰ যেতিয়া আচলতে চুলিখিনি একদম ৰাফ হৈ পৰে তেতিয়াই চুলি ফটা সমস্যাটো হয় মানে যেতিয়া চুলিত পুষ্টিহীনতাত ভোগে ক'বলৈ গ'লে যেতিয়া চুলিখিনি একদম শুকান হৈ থাকে তেতিয়া আগফটা সমস্যাটো বেছিকৈ হয় আৰু আগফটা সমস্যা নহ'বৰ কাৰণে আচলতে বাইকত গ'লে চুলিখিনি মেলি যাব নালাগে বা আপোনালোকে ক'ৰবালৈ গ'লে চুলিখিনি অলপমান বান্ধি কৰি যদি যায় বা চুলিখিনি অলপমান বতাহ নোপোৱাকৈ যদি যাব পাৰে তেতিয়াহ'লে চুলি ফটা সমস্যাটো বৰকৈ নহয় মই সেইকাৰণে যেতিয়াই মানে বাইকত যাওঁ মানে কাপোৰ এখন দি পেলাই মেৰিয়াই যাওঁ তেতিয়া আৰু চুলি ফটা সমস্যাটো নহয় এয়া দেখিছেনে মোৰ চুলিত প্ৰায় হেয়াৰ মাস্কটো লগোৱা হৈ গ'ল এতিয়া মই খোপাটা বান্ধি প্ৰায় 30 মিনিট বা 40 মিনিট আপোনালোকে ইচ্ছা কৰিলে 1 ঘণ্টাৰ কাৰণেও ৰাখিব পাৰে হ'ল তেতিয়াহ'লে আপোনালোকৰ যদিহে চুলি ফটা সমস্যা হৈছে বা চুলিৰ আগফটা সমস্যা হৈছে সেই চুলিৰ আগফটা সমস্যা দূৰ কৰিবলৈ আপোনালোকৰ চুলিখিনি যদি একদম এক্সট্ৰিমলি ড্ৰাই বা একদম খহটা একদম শুকান আপোনালোকৰ চুলিলৈ আপোনালোকে মিহি ভাৱটো আনিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰক নাইবা আপোনালোকে চুলি নতুনকৈ গজাবলৈ বিচাৰিছে নাইবা আপোনালোকৰ চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে আপোনালোকে জবা ফুলৰ এই হেয়াৰ মাস্কটো এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাওক বহুতেই কয় যে এইবোৰ কাম নাই একো মানে নেচাৰেল বস্তু আমাৰ চুলি ভাল নকৰে কিন্তু গিভ ইট এ ট্ৰাই যদিহে আপোনালোকে ৰেগুলাৰলি ব্যৱহাৰ কৰে কোনো এটা বস্তু তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ ৰিজাল্টটো পাব তো আপোনালোকে এটা পজিটিভ মাইণ্ড লৈ ব্যৱহাৰ কৰক আৰু ৰিজাল্টটো কেনেকুৱা পায় জনাব তেতিয়াহ'লে মই এইখিনি শুকুৱাই পেলাই ধুই কৰি আহি আপোনালোকক একেবাৰে লগ পাই আছোঁ A few moments later Hey guys দেখিছেনে মই চুলিখিনি শ্যাম্পু কৰি ধুই আহিলোঁ আৰু চুলিখিনি বাৰু হেলথি লাগিছেনে হেলথি লাগিছে নহয় একচুৱেলি মোৰ চুলিখিনি পুৰা হেলথি হৈ পৰিছে আৰু খুবেই ময়শ্চাৰাইজ হৈ পৰিছে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে মই এতিয়ালৈকে চুলি চুৰাই নাই চুলিত একো চিৰাম লগোৱা নাই তথাপিতো চুলিখিনি পুৰা ময়শ্চাৰাইজ লাগিছে হয়নে আৰু চুলিখিনি যেতিয়া একদম শুকাই যাব তেতিয়া চুলিখিনি যিটো উজ্জ্বলতা তেতিয়া আচলতে ফুটি উঠে এটি তিতা হৈ আছে কাৰণে আপোনালোকে গম পোৱা নাই তো মই এতিয়া অলপমান চিৰাম লগাই দিম চিৰাম লগালে চুলিখিনি ময়শ্চাৰাইজ হৈ থাকে বেছি নহয় চাওক 2 ড্ৰপ লৈছোঁ আৰু যিসকলৰ চুলি ফটা সমস্যা আছে আৰু যিসকলৰ চুলিত খুব বেছিকৈ জট লাগে তেওঁলোকে চুলি আঁচোৰাৰ সময়ত অকণমান হেয়াৰ চিৰাম লগাই ল'বচোন তেতিয়া দেখিব আপোনালোকৰ চুলিত লগা যি জট বা চুলিৰ জট লাগিলে যিখিনি চুলি সৰে সেইখিনি আৰু নকৰিব এইকেইদিন যে বতৰটো কি হৈছে নাজানো 2টা বাজে কি নেবাজে একদম বতাহ আহিবলৈ আৰম্ভ হৈ যায় তাৰপিছত চাৰিওফালে গোটেই আকাশখন কলা তাৰপিছত আৰু ধাৰাসাৰ বৰষুণ আজিও সেই একো গতানুগতিক নাই 2টা বাজু কি নেবাজু হৈছে আৰু সময় তো কলামলা হৈ আহিছে বৰষুণ দিবই তো বৰষুণ দিয়াৰ আগতে ভাবিছোঁ আজি এই ভ্লগটো এইখিনিতে শেষ কৰি দিওঁ আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পাব যদি ভাল পায় এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ